নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ। আপোনালোকে যদি আমাৰ এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিটো বেল আইকন আছে সেইটো দবাই ল'ব। আৰু যদি ভিডিঅ'টো এতিয়ালৈ এটা লাইক কৰা নাই এটা লাইক কৰি দি কমেণ্ট বক্সত গৈ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকিলে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব। বন্ধুসকল, আজি এটা খুবেই ইণ্টাৰেষ্টিং এপছৰ বিষয়ে জনাম, যিটো এপছ আপোনালোকক খুবেই প্ৰয়োজন বা প্ৰয়োজনীয় বুলি ভাবিছোঁ। গতিকে মই এই এপছটো আপোনালোকৰ কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ বা আপোনালোকৰ কাৰণে এই এপছটো লৈ আহিছোঁ। গতিকে আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব। এপছটোৰ নাম হৈছে এক্সেল ৰিডাৰ। যিবিলাকে আপোনালোকৰ কিছুমানে হয়তো অফিচত কাম কৰে, তেখেতলোকৰ কাৰণে এক্সেল ফাইলটো আপোনালোকৰ তেখেতৰ লেপটপ হয়তো নাথাকিব পাৰে। সেই এক্সেল ফাইলটো আপোনালোকে খুলিব নোৱাৰে, মোবাইলত খুলিব নোৱাৰে, ঠিক আছে। তাৰ কাৰণে এক্সেল ফাইল খোলাৰ কাৰণে আপোনালোকে এটা এপছৰ দৰকাৰ হয়, এইটো হৈছে এক্সেল ৰিডাৰ। আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। ইয়াক ডাউনলোড কৰিবলৈ আপোনালোকে প্লে' ষ্ট'ৰত যাব। প্লে' ষ্ট'ৰত আপোনালোকে ছাৰ্চ কৰিব XLSX, ঠিক আছে, XLSX এইবোৰ ছাৰ্চ কৰি দিব। ছাৰ্চ কৰি দিয়াৰ লগে আপোনালোকৰ বিভিন্ন ধৰণৰ এপছ ইয়াত দেখা পাব। ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট টাইম আপোনালোকে ইয়াতে কিবাটো দেখা পাব। ইয়াতে আপোনাৰ 4 নম্বৰত দেখিছে যিটো এপছ হয়, 4 নম্বৰত চাওক আপোনালোকে ইয়াতে XLSX দেখিছে, ফাইল ৰিডাৰ বুলি আছে। এইটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে অ'পেন কৰি দিব, ঠিক আছে। মই অলৰেডি ইনষ্টল কৰা হৈছে, মই অ'পেন কৰি দিছোঁ। যদি আপোনাৰ কোনো ডকুমেণ্ট মানে আপোনাৰ এক্সেলৰ যদি ফাইল আছে, আপোনালোকে ইয়াতে ভিউ দেখিছে, ভিউ ফাইল ইয়াতে আপোনালোকৰ অ'পেন ইয়াতে দেখাব, মানে সেই ফাইলটো ইয়াতে শ্ব' হ'ব। আপোনালোকে ফাইলটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা এড আহিব পাৰে, এডটো কাটি দিব। ইয়াতে আপোনাৰ যিটো নাম আছে, আপোনালোকৰ যিটো ধৰি লওক ফাইলটোৰ যি নাম ৰাখিছে সেই ফাইলটো ইয়াতে ওলাব এক্সেলৰ। তাৰপিছত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা লিষ্টখন দেখা পাব। আপোনালোকৰ যি ফাইল আছে যে আপোনালোকে ইয়াতে গোটেইখিনি দেখা পাব, ইয়াতে গোটেইবোৰ চাব পাৰিব, ঠিক আছে বন্ধুসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আগলৈ এনেকুৱা ভিডিঅ' বনাই থাকিবলৈ আমাক এটা লাইক কৰি দিব আমাৰ ভিডিঅ'টো। গতিকে আজিলৈ ইমানেই বন্ধুসকল, বাই বাই।